নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ সমানুপাত পুনৰালোচনা পাঠৰ প্ৰথম খণ্ড সমানুপাত ল'বলৈ ওলাইছোঁ। যেতিয়া আমাৰ দুটা অনুপাত সমান হ'ব তেতিয়া আমি অনুপাত দুটাক সমান অনুপাতত থকা বুলি ক'ম। যেনে আমাৰ A:B সমান সমান C:D যেতিয়া হ'ব তেতিয়া আমি অনুপাত দুটাক সমান অনুপাতত থকা বুলি ক'ম। ইয়াতে দিছে উদাহৰণ হিচাপে আমাৰ A:B = X:Y এটা সমানুপাত। 2 কিলোগ্ৰাম চাউলৰ মূল্য 70 টকা, 7 কিলোগ্ৰাম চাউলৰ মূল্য সমান সমান কিমান দিছে 245 টকা। আমি 2 কিলোগ্ৰাম চাউলৰ মূল্য আমাৰ 2:70 ল'লোঁ, = 2/70। আমি যদি লঘিষ্ঠ আকাৰত লওঁ 2 ইয়াক একবাৰ, এইটো 35 বাৰ, 1/35 পালোঁ। ঠিক তেনেকৈ আমি 7 কিলোগ্ৰামৰ মূল্য যিহেতু 245 দিছে, আমি যদি অনুপাতত হিচাপে লিখোঁ 7/245, 7 1 বাৰ যাব, এইটো 35 বাৰ যাব, গতিকে 1/35। যেহেতু অনুপাত দুটা সমান হ'ল গতিকে আমি এই দুটা অনুপাতকে সমানুপাত হিচাপে ক'ব পাৰোঁ। অনুপাত এটা হ'বলৈ হ'লে দুটা ৰাশিৰ প্ৰয়োজন হয়। যে ৰাশি দুটা, প্ৰথম ৰাশিটোক ক'ব আমাৰ পূৰ্বপদ আৰু দ্বিতীয়টোক ক'ব উত্তৰপদ। পূৰ্বপদ আৰু উত্তৰপদ এটা মিলি এটা অনুপাত গঠন হয়। এতিয়া আমি অনুশীলনী R1 আৰম্ভ কৰিবলৈ ওলাইছোঁ। R1ত আছে, প্ৰথমতে কৈছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। আমি 1 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে এ নম্বৰটো দিছে 12:21 আৰু 32:56। আমি সলিউশ্যনত যাম। আমাৰ 12:21 আমি লঘিষ্ঠ আকাৰত লোৱাৰ কাৰণে ভগ্নাংশ হিচাপত লিখিম। এতিয়া 3ৰে আমাৰ এইটো কাটা যাব, 3ৰে এইটোক 4 বাৰ, 3ৰে এইটোক 7 বাৰ, 4/7। ঠিক তেনেদৰে আৰু 32:56ক যদি আমি কাটাকাটি কৰিবলৈ যাওঁ লঘিষ্ঠ আকাৰত ল'লোঁ। এতিয়া 8ৰে একেবাৰে কাটিব পাৰি বা 2ৰে সৰু সৰুকৈ কাটিব পাৰোঁ। 2ৰে ইয়াক আমাৰ 16 বাৰ, 2ৰে 28 বাৰ যাব, 2ৰে 8 বাৰ, 2ৰে 14 বাৰ, তাৰপিছত 2ৰে 4 বাৰ, 2ৰে 7 বাৰ, আমাৰ 4/7। যিহেতু আমাৰ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ দুটা সমান হ'ল গতিকে আমি লিখিব পাৰোঁ এটাকে 12:21 আৰু 32:56 সমানুপাতত আছে। ঠিক তেনেদৰে বাকী থকা অংকবিলাকো আমি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। গতিকে মই এ নম্বৰটো দি দিছোঁ, আপোনালোকে B নম্বৰ C দি কৰিবলৈ যত্ন কৰিব। কিবা অসুবিধা থাকিলে কমেণ্টত জনাব। এতিয়া 2 নম্বৰত অহা, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এইবোৰো আমি একেধৰণে কৰিব পাৰোঁ। ইয়াত জাষ্ট আমাৰ অনুপাতৰ চিনটো দিয়া হোৱা নাই। এতিয়া আমি কৰিবলৈ যত্ন কৰিম 2 নম্বৰটো। 2 নম্বৰ প্ৰথমতে দিছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নবোৰ কৰিবলৈ যত্ন কৰিম। তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। প্ৰথম প্ৰশ্নটো দিয়া আছে 2, 6, 6। এতিয়া সলিউশ্যনত আমি 2ৰ লগত 6টো ল'ম, 2/6
আমি 2 ইয়াক একবাৰ কাটিব পাৰোঁ, ইয়াক 3বাৰ কাটিব পাৰোঁ, 1/3। দ্বিতীয়তে আমাৰ 6 লগত 8টো থাকিব, 6টো ওপৰত যাব আৰু 8টো তলত আহিব। এতিয়া 2 ইয়াক 3বাৰ, 2 ইয়াক 4বাৰ কাটিব পাৰোঁ, 3/4 হ'ব। এতিয়া লঘিষ্ঠ আকাৰৰ ভগ্নাংশ দুটা আমাৰ সমান নহয়, গতিকে আমি কি লিখিব পাৰোঁ, 2,6,6,8 ক্ৰমে সমানুপাতত নাই। ঠিক তেনেদৰে আমি আৰু এটা চাব পাৰোঁ। ধৰি লোৱা ডি নম্বৰটো চাইছোঁ, 6 ইনটু আমাৰ 624 তাৰপিছত 30। ইয়াতে আমাৰ 6 লগত 20টো চাওঁ, 6/20 হ'ল, 2 3বাৰ, 2 10বাৰ যাব, 3/10 ওলাব। 4 লগত 30 চাওঁ, 4/30, 2 2বাৰ, 2 15বাৰ, এইটো আমাৰ সমানুপাতত নাথাকিব। গতিকে লিখাটো এনেকুৱাই হ'ব, এইটো নিজে নিজে লিখি ল'ব।